যিগৰাকী কৃষ্ণ অভিনয় কৰা কিশোৰী আছিলে 13 বছৰীয়া কিশোৰী তেওঁৰ অভিনয় আমি সিমান পাকৈত যেন আমাৰ অনুভৱ হোৱা নাছিলে তথাপিতো আমি ভাবিছিলোঁ ইমান কম সময়ৰ ভিতৰতে যেহেতু তেওঁ কৰিছে বৰ বিশেষ ভাল নহলেও অন্তত কাম চলা ধৰণৰ কামটো হ'ব কিন্তু যেতিয়া মেকআপত বহিছিলোঁ মেকআপত বহা সময়কণলৈকে ছোৱালীজনীৰ মুখৰ অবয়ৱটো আছিলে প্ৰায় দীঘলীয়া আকৃতিৰে আৰু আমি ভবা মই মোৰ মেকআপ কৰি যোৱা জীৱনকালত আজিলৈকে তেনেকুৱা মই পৰিঘটনা মই দেখা নাই মই মেকআপ যেতিয়া কৰিলোঁ মেকআপ কৰি থকা অৱস্থাত ছোৱালীজনীৰ চকুহালি প্ৰথম মই আঁকিবলৈ লওঁতেই ক্ৰমান্বয়ে মুখখন দীঘলীয়া মুখখন গোল হৈ পৰা যেন পালোঁ আৰু চকুৰ ইমান উজ্জ্বল দেখিছোঁ মই নিজেই স্তম্ভিত হৈ পৰিছোঁ আৰু সেই সময়খনত মই মেকআপ কৰি থকা অৱস্থাত মই অনুভৱ কৰিছোঁ কিবা এটা যেন ঐশ্বৰিক শক্তি আহি আছে তেনেকুৱা এটা অনুভৱ হৈছে ঠিক মই কীৰ্তিটো পিন্ধোৱাৰ পিছতে সম্পূৰ্ণ সাজযোৰ পিন্ধাই দিলোঁ তিলক আঁকি দিলোঁ তাৰ পিছতে মই 2 কপিমান ফটোও মাৰিছোঁ তেওঁৰ ফটো মৰাৰ 10 মিনিটমানৰ পিছতে ছোৱালীগৰাকীয়ে মোৰ সেই মেকআপ কৰা জেগাটোৰ ওচৰতে বহি আছিলে তাৰ পাছতে তেওঁ প্ৰথমতে ভৰিকেইখন থপথপাইছে তাৰপিছত লাহে লাহে তেওঁ এনেকুৱা এটা ৰূপ লৈছে তেওঁৰ হাঁহি তেওঁ থকাৰ আচৰণ সম্পূৰ্ণ বেলেগ হৈ গৈছে আমি ভীতি সন্তুষ্ট হৈ পৰিছিলোঁ লগে লগে মোৰ বন্ধু ব্ৰজেন বৰাও আহিল মোৰ ওচৰলৈ কি হৈছে বুলি তেওঁ খবৰ ল'বলৈ আহিছিলে আচলতে ইয়াৰ পৰা মই যেহেতু অকলেই গৈছিলোঁ তেওঁৰ লগত আৰু কোনো দ্বিতীয়জন ব্যক্তি নাছিলে গতিকে তেওঁ মই কামখিনি কিমান আগবঢ়াইছোঁ চাবলৈ আহিছিলে আহোঁতেও তেওঁক মই কথাখিনি জনালোঁ যে এনেকুৱা হৈছে আৰু আমি দুয়োজন আগবাঢ়ি গৈ ছোৱালীজনীক সুধিছিলোঁ তুমি যেহেতু তাতে সেই ৰাস ভাগৰ কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী মাত্ৰ অভিনেতা গতিকে তেওঁক সুধিছিলোঁ তুমি পাৰিবা নে নোৱাৰা তেওঁ আমাক আশ্বস্ত কৰি কৈছিলে চিন্তা কৰিব নালাগে তোমালোকে মই মোৰ ভাৱভংগী মই ভালদৰে দিব পাৰিম সেই সময়খনত কিন্তু তেওঁৰ গাত গোসাঁই লম্ভা যেন আমাৰ অনুভৱেই হৈ আছিলে তাৰ পাছতেই ক্ৰমান্বয়ে সময় অতিবাহিত হৈছে আৰু তেওঁ নিজেই স্পষ্টকৈ কৈছে এগৰাকী গোপী বোধহয় তেওঁৰ কিবা অসুবিধা হৈ আছিলে গোপীগৰাকীকো তেওঁ আঁতৰ কৰি দিছে তুমি ইয়াৰ পৰা আঁতৰি যোৱা তুমি অসুচী হৈ আছা পৰৱৰ্তী সময়ত গম পালোঁ তেখেতৰ মাক আচলতে অসুচী আছিল আৰু সেই মাকেই তেওঁক সাজ সজ্জা কৰাই দিছিলে তাৰ কাৰণে তেওঁক বাহিৰ কৰি দিয়া গোপী নাচিবলৈ নাপালেই তেওঁ তাৰপিছতে আমি সেই গোসাঁই লম্ভা বুলি সন্দেহ কৰা কৃষ্ণগৰাকী তেওঁক আমি আগে পিছে বেছিকৈও জ্বলাবলৈ দিয়া নাই মাত্ৰ 10 ডাল ধূপ প্ৰতিজন ভকতে 10 ডাল ধূপ লৈহে তেওঁ ওচৰে পাজৰে থাকিবলগীয়া হৈছে আৰু গোটেই ৰাস ক্ৰিয়া শেষ হৈ গ'ল গোটেই অনুষ্ঠান শেষ হৈ যোৱালৈকে তেওঁক ধূপৰ গোন্ধতে আমি ৰাখিবলগীয়া হৈছে আৰু প্ৰতি মুহূৰ্ততে নাচিবলৈ যাওঁতেও তেওঁৰ যি স্বৰ্গীয় এটা হাঁহি তেওঁৰ মুখত দেখা পাইছোঁ অনুভৱটোৱে অলপ সুকীয়া ধৰণৰ হৈ পৰিছে চকুৰ উজ্জ্বলতাটো বেলেগ ধৰণৰ হৈছে আৰু যিজনী ছোৱালীক আমি অখৰা কৰি থকা সময়কণত দেখিছিলোঁ সম্পূৰ্ণ হৈ উঠা নাছিলে সেই ছোৱালীজনীয়ে ৰাস মণ্ডপৰ ভিতৰত গোপীক পৰিচালনা কৰাৰ পৰা বুলি গোটেই ৰাসখনৰ সম্পূৰ্ণ মানে দিশবিলাক তেওঁ নিজে পৰিচালনা কৰিবলৈ লাগে অলৌকিক এটা ঘটনা আৰু যেতিয়াই তেওঁৰ মানে নৃত্য শেষ হয় তাৰ পাছত তেওঁ জিৰণি ল'বৰ কাৰণে মই য'ত মেকআপ কৰি আছোঁ তালৈ লৈ অহা হয় আৰু সেই মুহূৰ্তটোতো বাঁহীৰ লয় শুনাৰ লগে লগে তেওঁ লয় লগে লগে মূৰ লৰি থাকে
চকুৰে ওপৰলৈ চাই থাকে, কিবা বিশেষ হেৰি চাই থাকে, মিচিক 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 হাঁহি থাকে আৰু প্ৰতিজনকে বাৰে বাৰে কৈ আছে তোমালোকে ভয় নকৰিবা, মই আছোঁ, অনুষ্ঠান ধুনীয়া হ'ব, মই এওঁৰ গাত আছোঁ, তোমালোকে চিন্তা নকৰিবা। তাৰ পাছতে আৰু এটা মন কৰিবলগীয়া কথা, যিযোৰ পোচাক মই পৰিধান কৰাইছিলোঁ অসুৰজনক, সেই অসুৰজনৰ পোচাকযোৰ দেখিয়েই প্ৰথম অৱস্থাত মেকআপ কৰাৰ আগতে ছোৱালীজনীয়ে, কৃষ্ণ ভাও লোৱা ছোৱালীজনীয়ে কিন্তু ভয় খাইছিলে। আমি ভয় খাইছিলোঁ, ছোৱালীজনীয়ে যদি ভয় খায় ৰাসখনৰ মানে সেই যুদ্ধ ভাগটো বেয়া হ'ব পাৰে। কিন্তু পৰৱৰ্তী সময়ত সেই কৃষ্ণজনীয়ে 4-5 বাৰকৈ গৈছে মেকআপ কৰি থকা জেগালৈ। অসুৰক ওলোটাই তেওঁ প্ৰবোধ দিছে, তুমি ভয় নকৰিবা, মই তোমাক মাৰি নেপেলাওঁ, আমাৰ মাত্ৰ এইখন এখন যুদ্ধহে হ'ব। তাৰমানে তাৰ ঘটনা পৰিঘটনাবিলাক অলপ বেলেগ ধৰণৰ হৈ গৈ আছিলে। আৰু পৰিশেষত আমি গ্ৰীণ ৰুমত বহি থকা সময়তে মোৰ বন্ধুবৰ ব্ৰজেনক সেই গোসাঁই লম্বা কৃষ্ণগৰাকীয়ে তেওঁ বাৰম্বাৰ কৈছে, মোৰ এই সাজযোৰ তুমি নিজেই ল'বা আৰু এই সাজযোৰ তুমি মাত্ৰ তোমাৰ মণিকূটত, নামঘৰৰ মণিকূটত সযতনে ৰাখিবা, কোনো দ্বিতীয় ব্যক্তিক এইযোৰ সাজ পিন্ধিবলৈ নিদিবা, যেতিয়াই তুমি বিচাৰিবা তেতিয়াই এই সাজযোৰৰ মাজতে মোক পাবা। প্ৰথমবাৰ ক'লে, আমি তাৰপিছতে আকৌ অন্য কামত লাগিলোঁ। পিছত আকৌ যেতিয়া সাজ সজ্জাবিলাক আমি সলনি কৰিবলৈ লৈছোঁ, যেতিয়া ৰাসভাগ শেষ হৈছে, সেই সময়কণত মই পাৰ্মিশ্যন লৈছিলোঁ, গোসাঁই আপোনাৰ এতিয়া সাজ সজ্জা আমি সলনি কৰি দিওঁনে বুলি সোধাৰ পিছত তেওঁ বাৰম্বাৰ কৈছিলে, মোৰ গাত, মোৰ দেহাটোত ব্যৱহাৰ কৰা যি সামগ্ৰীয়ে নহওক, কোনোটো বস্তুৱেই তোমালোকে ইয়াত নেপেলাবা, প্ৰতিটো বস্তু তোমালোকে সযতনে ৰাখিবা। আৰু সেই ল'ৰাজনক, মানে ব্ৰজেন বৰাৰ কথা কৈছে, তেওঁক মোৰ এই সাজযোৰ তেওঁৰ হাতত দিবা, সেই সাজযোৰ তেওঁ নীতি নিয়মৰে তেওঁৰ নিজৰ নামঘৰৰ মণিকূটত ৰাখি থ'ব।